অংগনবাদী কৰ্মী মিনিকৰ্মী সহায়িকাসকলে পালে কি? আন্দোলন বহুত হৈ গ'ল, কিন্তু ৰাজ্য চৰকাৰৰ বিভাগীয় সঞ্চালক মহোদয়ে দিলে লিখিত প্ৰতিশ্ৰুতি দিয়া অনুসৰি আজি 14 নৱেম্বৰ তাৰিখ আজিলৈকে অংগনবাদী কৰ্মী মিনিকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি নহ'ল। এইসকল মহিলাৰ লগত ৰাজ্য চৰকাৰে বাৰে বাৰে হেতালি খেলিছে। আমি বিচাৰিছিলোঁ যে দৰমহা বৃদ্ধি হ'ব লাগে। ৰাজ্যৰ 1,21,000 অংগনবাদী কৰ্মী সহায়িকাসকলৰ সকলোৰে ন্যায় লাগে। কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীয়ে ক'লে যে অংগনবাদী কৰ্মীসকলক পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব ছুপাৰভাইজাৰ পদলৈ কিছু সংখ্যক অংগনবাদী কৰ্মীক। আমি মাত্ৰ কিছু সংখ্যক অংগনবাদী কৰ্মীক যে প্ৰমোশ্যন দিলেই এই সমস্যা সমাধান হ'ব সেয়া নহয়। অংগনবাদী কৰ্মীসকলৰ মূল দাবী আছিল যে দৰমহা বৃদ্ধি হ'ব লাগে। সেয়েহে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে এইসকল অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে।